So hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যে নিযুত মইনা আঁচনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু সেই আঁচনি পাবলৈ কি কি ক্ৰাইটেৰিয়া ভিতৰত থাকিব লাগিব আৰু আপুনি যদি এইচএছত 60% পাইছে তেতিয়াহ'লে আপোনালোকে স্কুটি লাভ কৰিব নে নকৰে সকলো কথা এইটো ভিডিঅ'ত জনাম। আৰু আপুনি যদি এতিয়া বিয়া হৈছে আৰু আপুনি যদি যোনটো ডিগ্ৰীৰ কাৰণে এডমিশ্যন কৰিব বিচাৰে তেতিয়া আপোনালোকে সেই আঁচনিটো লাভ কৰিব নে নকৰে গোটেইকেইটা কথা এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে যদি নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে পৰৱৰ্তী যোনটো শিক্ষানুষ্ঠান সেইটোত এডমিশ্যন কৰিব লাগিব শিক্ষা গ্ৰহণ কৰিবলৈ, তেতিয়াহে আপোনালোকে সেই সুবিধাটো লাভ কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকে যোনটো এডমিশ্যন কৰাৰ পাছতো আপোনালোকে বহুকেইটা কাম কৰিব লাগিব। তাৰ ভিতৰত আপোনালোকক প্ৰিন্সিপালে গোটেই মনিটৰ কৰিব, আপোনাৰ যিহেতু প্ৰিন্সিপাল এটা থাকিব বা আপুনি যদি ভেঞ্চাৰ স্কুলতো যদি আপোনালোকে এপ্লাই কৰিছে বা এডমিশ্যন কৰিছে তেতিয়াহ'লেও আপোনালোকে সেই সুবিধাটো লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সংবাদমেলত ঘোষণা কৰিছে। চ' আপোনালোকে যদি সেই সুবিধাটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেগুলাৰ কলেজলৈ গৈ থাকিব লাগিব। সেই কলেজলৈ সময়মতে আহিছে নাই বা কলেজলৈ ৰেগুলাৰকৈ আহিছে নাই সেইটো যিহেতু প্ৰিন্সিপালক দায়িত্বটো দিছে, আৰু লগতে মন্ত্ৰী আৰু বিধায়কসকলকো সেই গোটেই এৱাৰনেছত যোগদান কৰিবলৈ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সেইটো কৰিব বুলি ঘোষণা কৰিছে। চ' সেইকেইটা যিহেতু মন্ত্ৰী বিধায়কৰ লগত থাকিব আৰু লগতে প্ৰিন্সিপালো থাকিব। চ' সেইটো সেই আঁচনিটো আপোনালোকক এনেতো নিদিয়ে, সেইটো গোটেইটো ষ্ট্ৰিক্টলি ধৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সেই আঁচনিটো আপোনালোকে লাভ কৰিব। যোনটো মেট্ৰিক পাছসকলে যিহেতু 1000 টকাকৈ প্ৰত্যেক মাহে লাভ কৰিব 11 তাৰিখে, আৰু লগতে যোনটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত যোনে নেকি এডমিশ্যন কৰিছে সিহঁতে 1250 টকাকৈ, আৰু লগতে যোনে নেকি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি PGৰ কাৰণে এডমিশ্যন লৈছে সিহঁতে যোনটো পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেক মাহৰ 11 তাৰিখে আপোনালোকৰ যোনটো বেংক একাউণ্টত 2500 টকাকৈ আপোনালোকে লাভ কৰিব। আৰু নেক্সট যোনটো আপোনালোকে বহুতে সুধি আছিলে যে মেট্ৰিক পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয়া হোৱা সকলে সেই টকা লাভ কৰিব নে নকৰে। ত' সেইটোক লৈ বহুতে চিন্তিত হৈ আছে। চ' সেইটোত আপোনালোকে কোনো ধৰণৰ সেই সুবিধাটো আপোনালোকে লাভ নকৰিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছোৱালীসকলক বা ছাত্ৰীসকলক সেই যোনটো পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিবলৈ যিহেতু সেই সুবিধাটো প্ৰদান কৰা হৈছে, যোনে নেকি সেই বিয়া বা মেৰিজ হৈছে সিহঁতক সেই সুবিধাটো প্ৰদান কৰা নহ'ব সেইবুলি স্পষ্টকৈ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। কিন্তু যোনে নেকি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি বিয়া হৈছে বা বিয়া হৈ ড্ৰপ আউট হৈছে বা আপোনালোকে এডমিশ্যন পোৱা নাই, চিট পোৱা নাই, সেইকাৰণে 3 বছৰ বা 4 বছৰ ড্ৰপ আউট হৈছে, সেইসকলক পুনৰ আপোনালোকে PGৰ কাৰণে এপ্লাই কৰিব পাৰিব। সেইটো স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত ঘোষণা কৰিছে। কিন্তু যোনটো HS ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰে হওক বা আপোনালোকৰ যোনটো ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰে হওক বা যোনটো ডিগ্ৰী কৰ্চটো আপোনালোকে কোনো ধৰণৰ বিয়া কৰা ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰিব যোনটো নিযুত মইনা আঁচনিত। চ' নেক্সট আহিলে আপোনালোকে যদি এইবাৰ হায়াৰ ছেকেণ্ডাৰী 60% লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে স্কুটি পাব নে নাপায় সেইটো বহুতো ছাত্ৰীয়ে চিন্তা কৰি আছে। চ' আপোনালোকে সেইটো নিশ্চিন্ত মনে থাকক, আপোনালোকক 60%ত এইবাৰ যিহেতু দিয়া কথা কৈছে, কিন্তু নেক্সট বাৰৰ পৰা আপোনালোকে 75% লাভ কৰিব লাগিব। যোনে নেকি নেক্সট ইয়েৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব সিহঁতে 75% পালেহে সেই স্কুটিসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ ঘোষণা কৰিছে। চ' এইবাৰ যিহেতু দুটা অপশ্যন দিছে, আপুনি যদি নিযুত মইনা আঁচনিত এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে স্কুটি নাপাব। যোনে নেকি 60% পাইছে, যোনে নেকি নৰ্মেলকৈ পাছ কৰিছে সিহঁতেতো নিযুত মইনা আঁচনিটো পাবই, কিন্তু যোনে নেকি যোনটো 60% লাভ কৰিছে সিহঁতে কিন্তু নিযুত মইনা আঁচনি বা যোনটো স্কুটি যোনটো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বুলি দিয়া হয়, চ' সেই এৱাৰ্ডটো আপোনালোকে যদি পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোনটো নিযুত মইনা আঁচনি সেইটোৰ পৰা আপোনালোক বঞ্চিত হ'ব। আৰু আপোনালোকে যদি নিযুত মইনা আঁচনি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোনটো স্কুটি সেই স্কুটিৰ পৰা আপোনালোক বঞ্চিত হ'ব। চ' সেইকেইটা আপডেট আপোনালোকক জনালো, কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু বহুতে সুধি আছিলে যে এই ফৰ্মখন
কেতিয়ালৈ লাভ কৰিম। চ' এই ফৰ্মখন যিহেতু 1 জুলাই তাৰিখৰ পৰা আপোনালোকৰ সকলো যোনটো ইনষ্টিটিউটলৈ যাব, কলেজলৈ যাব, স্কুললৈ যাব, চ' সেই 1 তাৰিখৰ পৰা আপোনালোকে সেই ফৰ্মসমূহ লাভ কৰিব। আৰু আপোনালোকে যদি ফৰ্মসমূহ কলেজত নাপায় বা কলেজত শেষ হৈ গৈছে, আপোনালোকে ক'ৰ পৰা পাব পাৰিব, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন। চ' সেই ফৰ্মসমূহ আপোনালোকে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে যে সেই ফৰ্মসমূহ লাভ কৰিবলৈ এটা পৰ্টেল বনোৱা হ'ব। চ' সেই পৰ্টেলটো লঞ্চ কৰাৰ পাছত আপোনালোকে সেই পৰ্টেলটোত যোনটো ফৰ্ম নিযুত মইনা যোনটো পৰ্টেল, সেইটো লঞ্চ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে। সেই পৰ্টেলতে আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰি আপোনালোকৰ ইনষ্টিটিউটত বা কলেজত আপোনালোকে জমা দিব পাৰিব। সেইটোতো আপোনালোকক ভেৰিফাই কৰি দিয়া হ'ব। চ' এইকেইটা আছিলে আজিৰ আপডেটটো। আৰু যদি কিবা জানিবলগীয়া থাকে, নিযুত মইনা আঁচনিয়ে হওক, আপোনালোকৰ যোনটো 60% যদি স্কুটি লাভ কৰে, কেনেকৈ লাভ কৰিব পাৰিব, সকলো যদি আপোনালোকে আৰু কিবা আপডেট জানিবলগীয়া থাকে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে, লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল বাটনটোত ক্লিক কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। চ' আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।